নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ স্যার গুড মৰ্নিং গুড মর্নিং সকলোৰে ভালে না খোৱা বোৱা কৰি আইছা আচ্ছা ঠিক আছে তেনেহলে আমি আজি প্ৰাৰ্থনা সভাত নতুনকৈ আমাৰ বিদ্যালয়ৰ এটা যেটো আমাৰ নীতি নিয়ম আছে সেই নীতি নিয়মত নতুনকৈ এটা আমি সংযোজন কৰিব বিচাৰিছো নতুন নিয়ম এটা সংযোজন কৰিব বিচাৰিছো হা বুজি পাইছা মনোযোগ দি শুনিবা আমি কি কৰি আইছো আগৰ পৰা আমি বিদ্যালয়ৰ চৌহদটো চাফচিকুণ কৰি থাকো হয়নে নাই আৰু আমাৰ ডাস্টবিন বিলাক আমি ক্লাছৰুমৰ সন্মুখত ৰাখি আমি কি কৰো আমাৰ যিবিলাক বেয়া মানে যিবিলাক আৱৰ্জনা থাকে এইবিলাক আমি ডাস্টবিনত ভৰাও মানে ডাস্টবিনত ভৰাও নাই এতিয়া আমি কিবা এটা কিনি পিনি দোকানৰ পৰা খাইছো এইবিলাক যিবিলাক পেকেটৰ বস্তু থাকে বা আমাৰ কিবা কি বহি ফালি দিলো বা বেয়া হ'ল এইটো যেতিয়া আমি পেলাও এইবিলাক আমি ক'ত পেলাও ডাস্টবিনত পেলাও হয়নে নাই বুজি পাইছা এতিয়া এইটো যেটো দায়িত্ব আছিল আমাৰ ক্লাছৰুমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক আমি দায়িত্ব দিয়া হৈছিল যেনেকৈ আমাৰ ক্লাছ 1 ৰ পৰা ক্লাছ 8 লৈ আছে বুজি পাইছা এটা কি দেখা গৈছে যে আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰী বিলাকে আমাৰ এই দায়িত্বটো পালন কৰাৰ অসমত অসমৰ্থ হৈছে আৰু তেওঁলোকে পালন কৰিব পৰা নাই তেওঁলোকক আমি শিকাবৰ কাৰণে আমি এটা নতুন নিয়ম এটা সংযোজন কৰিম সেই নিয়মটো হৈছে এতিয়া যেহেতুকে আমি ঘৰত কি কৰো আমি যেতিয়া সৰু হৈ থাকো তেতিয়া আমি ডাঙৰ বিলাকৰ পৰা ডাঙৰ বিলাকে যি কৰে হেতু চাই চিতি আমি শিকো হয় না বস্তু বুজি পাইছা নাই তাৰ পিছত এতিয়া কি হ'ব এতিয়া আমাৰ ক্লাছ 8 ৰ ছাত্ৰ ছাত্ৰী কেইজন মানক মই সেই দায়িত্বটো অৰ্পণ কৰিম বুজি পাইছা যেটো আমাৰ সপাই কাম হোৱাৰ পিছত ৰাতিপুৱা আমাৰ প্ৰাৰ্থনা সভাৰ আগত যেটো সপাই কাম হোৱাৰ পিছত আমাৰ ক্লাছৰুমৰ যিবিলাক বেয়া আৱৰ্জনা বিলাক আমাৰ ডাস্টবিনত পেলোৱা বা ডাস্টবিনটো সংৰক্ষণ কৰা বা ডাস্টবিনটো পেলাই তাৰ বস্তুবিলাক পেলাই দিয়া আৱৰ্জনা পেলাই দিয়া দায়িত্ব প্লাস আমাৰ ডাস্টবিনটো আকৌ ষ্টৰ ৰুমত যেটো সংগ্ৰহালয়ত থোৱা মানে ষ্টৰ ৰুমত থোৱাৰ যেটো দায়িত্ব এটো আমি ক্লাছ 8 ৰ ল'ৰা ছোৱালী বিলাকক দিম এটা সম্পূৰ্ণ চোৱাচিতা দায়িত্ব ক্লাছ 8 ৰ ল'ৰা ছোৱালী বিলাকৰ হ'ব হা এতিয়া যাক মই এই দায়িত্বটি দিম তেওঁলোকে সেই কামটো সুকলমে কৰিব বুলি মোৰ আশা থাকিল এটা কামটো এনেকুৱা হ'ব তোমালোকে ৰাতিপুৱা আহি তোমালোকৰ মন্ত্ৰী বৰ্গমন্ত্ৰী আছে প্ৰধানমন্ত্ৰী আছে যিমানখিনি যি মন্ত্ৰী আছে নিজৰ নিজৰ দায়িত্ব পালন কৰিবা তাৰপিছত কি কৰিবা আহিয়ে তোমালোকে যেতিয়া বিদ্যালয় প্ৰথমবাৰ আগত যেটো 15 মিনিট আমাৰ আছে হেতুত আমি সফাই অভিযান কৰিলো চৌহদত যেনেকুৱা আছে হেতু কৰাৰ পিছত যেতিয়া প্ৰাৰ্থনা কৰাৰ পিছত যেতিয়া আমি হুমাই যাম তাৰ আগতে তোমালোকে কি কৰিবা ক্লাছৰুমৰ সন্মুখত মানে শ্ৰেণী কোঠাৰ সন্মুখতে এটা কৈ ডাস্টবিন বিলাক ৰাখি দিবা ক্লাছ 8 ৰ ছাত্ৰ ছাত্ৰীবিলাক ভালকে মনোযোগ দিয়া বুজি পাইছা তাৰ পিছত ক্লাছৰুমত তোমালোকে হুমাই প্ৰতিজন ছাত্ৰ ছাত্ৰীক কি কবা যে তোমালোকে যদি কিবা আৱৰ্জনা পোৱা বা খোৱা বস্তু খোৱা এই পেকেট বিলাক কত পেলাবা ডাস্টবিনত পেলাই দিবা হল তাৰ পিছত পেলাই দিয়াৰ পিছত কোনোবা যদি ডাস্টবিনত নেপেলায় হেতুৰ শাস্তি কি হ'ব হেতু আমি কি কৰিম তেওঁলোকক যেটো ডাস্টবিনত যেটো বস্তু তেওঁ পেলোৱা নাই হেতু যত থাকিলেও তেওঁ আনি পিনি তাতে আকৌ পেলাব লাগিব শাস্তিটো ঠিক তেনে ধৰণৰে আৰু ছাত্ৰ ছাত্ৰীসকলক কৈ দিবা যে বিদ্যালয়ৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে কোনে ক'ত পেলাইছে হেতু চাই মেলি শিক্ষকক কৈ দিবলৈ বা তোমালোকক কৈ দিবৰ কাৰণে তেতিয়া তোমালোকে কি কৰে বিহিত ব্যৱস্থাটো ল'ব পাৰিবা তেওঁলোকৰ পানিশমেন্ট এইটোৱে যে কোনোবা যদি পেলাইছে সি বুকাটো যদি পৰি আছে উঠাই মেলি ডাস্টবিনত আকৌ থব লাগিব যোনে পেলাইছে হিয়ে থব লাগিব বুজি পাইছা বেলেগকে একো আমাৰ শাস্তি নাই হেতুৱে হৈছে কাৰণ নিজৰ ভুলটো তেওঁ নিজে শুধৰাব লাগিব বুজি পাইছা তাৰ পিছত কি হ'ব লাষ্টত যেতিয়া ছুটিৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীক আমি দায়িত্ব দিছিলো ক্লাছ 8 ৰ তেওঁলোকে কি কৰিব লাগিব ডাস্টবিনত থকা আৱৰ্জনাবিলাক পেলাই থৈ তাৰ পিছত আমাৰ অফিস ৰুমত আমাৰ যেটো ডাস্টবিন আছে ডাস্টবিনটো ধুনিয়াকৈ থৈ মেলি ছুটি হৈ ঘৰত যাব হেতুৱে দায়িত্ব হা হেতুৰ পৰা আমাৰ কি উপকাৰ হ'ব আমি যদি ডেইলি এনেকৈ যদি সাফ চিকুণতা অৱলম্বন কৰো আমাৰ এই কামবোৰ কি হৈ যাব আমাৰ অভ্যাসত পৰিণত হৈ যাব অভ্যাসত যেতিয়া পৰিণত হৈ যাব এটো আমাৰ কি হৈ যাব এটা চৰিত্ৰ গঠনত আমাক সহায় কৰিব আমি বিদ্যালয়ত কি কৰিবলৈ আহো আমি পঢ়া শুনাৰ কৰিবলৈ আহো এটোৰ কাৰণে যে ইয়াত আমি কিবা নম্বৰ সম্বৰ পাই বা চাকৰি কৰাৰ বা কিবা এটা সংস্থাপনৰ কাৰণেই নহয় অকল আমি ইয়াত নিজৰ জীৱনটো জন্মৰ পৰা মৃত্যুলৈকে কেনেকৈ হেক কৰিম ভালকৈ এজ মানুহ হিচাপে হেতু শিকিবলৈ আমি ইয়াত আহো আমাৰ চৰিত্ৰ গঢ়াৰ মূল ঘৰটোৱে হৈছে আমাৰ বিদ্যালয়খন যেনেকৈ আমাৰ মছজিদ মন্দিৰ নামঘৰ বা চাৰ্চ বা আপোনাৰ এটো কি বুলি কৈছিলে আমাৰ ঘৰটো যেনেকৈ আমাৰ পবিত্ৰ ঠিক তেনেদৰে আমাৰ এই বিদ্যালয়খনো খুব পবিত্ৰ হেতুৰ কাৰণে আমি বিদ্যালয়ৰ চৌহদ আৰু বিদ্যালয়ৰ ভিতৰখন খুব ধুনিয়াকৈ পৰিপাটি কৰি ৰাখিম বুলি আজি তোমালোকক সেই শপতটো ইয়াত ল'বৰ কাৰণে মই অনুৰোধ জনালো
আৰু লগতে আমিও আছো তোমালোকক সেইটো কামত সহায় কৰিবৰ কাৰণে। সেয়ে তোমালোকৰ দায়িত্বটো তোমালোকে সুকলমে পালন কৰিবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। তোমালোকে কামবোৰ ভালকে কৰিবা, যাতে যেন তোমালোকৰ চৰিত্ৰবোৰ ভৱিষ্যতে ভাল এজন নাগৰিক হয়, অসমৰ সুনাগৰিক হয়, ভাৰতৰ সুনাগৰিক হয়, ভৱিষ্যতে যাতে যেন বিশ্ব ব্ৰহ্মাণ্ডত য'তেই তোমালোকে যোৱা, যাতে যেন মানুহে কয় যে এইজন ল'ৰা মাজশ্বৰৰ পৰা আহিছে, ধুবুৰী জিলাৰ পৰা আহিছে, অসমৰ পৰা আহিছে, ভাৰতৰ পৰা আহিছে, যাতে যেন সেই নামবিলাকক তোমালোকে উজ্জ্বল কৰিবা। তোমালোকৰ চৰিত্ৰবোৰ দেখি গোটেই পৃথিৱীৰ মানুহে যেন মানে ভাল বুলি কয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।